গুগল পে আছে নাকি আপনার? গুগল পে থাকিলে আছে এটা ভাল খবর। গুগল পে থাকিলে লাভ কৰিব পাৰিব 1 লাখ টকা। কেনেকৈ 1 লাখ টকা লাভ কৰিব পাৰিব গুগল পেৰ জৰিয়তে জানি লওক এই ভিডিঅ'টোৰ মাধ্যমত। আপোনাৰ গুগল পে আছে তেন্তে আপোনাৰ কাৰণে লৈ আহিছো ভাল খবৰ। 1 লাখ টকাৰ লোন ল'ব পাৰিব গুগল পেৰ জৰিয়তে। গুগল পে অনলাইন মোডৰ জৰিয়তে সৰ্বাধিক 1 লাখ টকা ব্যক্তিগত ঋণ তেওঁলোকৰ গ্ৰাহকৰ বাবে মুকলি কৰে। যদি আপুনি ইতিমধ্যে গুগল পে মোবাইল এপ্লিকেশন ব্যৱহাৰ কৰি আছে তেন্তে গুগল পে লোন এপ্লাই আঁচনিৰ সুবিধাও লাভ কৰিব পাৰিব। কোনো শাখা লৈ নোযোৱাকৈ সৰ্বাধিক 1 লাখ টকা ব্যক্তিগত ঋণৰ বাবে আবেদন কৰিব পাৰিব। আজি আমি আপোনালোকৰ সৈতে ব্যক্তিগত ঋণৰ বাবে গুগল পে লোন আবেদনৰ বিশেষ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিছো, যিটো বেংক আৰু শাখাত সময় নষ্ট নকৰাকৈ তৎক্ষণাৎ ঋণ ল'ব বিচৰাসকলৰ কাৰণে অতি উপকাৰী। গুগল পে ঋণৰ যোগ্যতাৰ মাপকাঠি, আবেদন কৰিবলগীয়া গুৰুত্বপূৰ্ণ নথি, অনলাইন আবেদন পদ্ধতি, সুতৰ হাৰ আদিৰ তথ্য পাবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। শেহতীয়াকৈ গুগল ইণ্ডিয়াই তেওঁলোকৰ গ্ৰাহকৰ সৰ্বাধিক 1 লাখ টকাৰ ব্যক্তিগত ঋণ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। অনলাইন মোডৰ জৰিয়তে দৈনিক লেনদেনৰ বাবে গুগল পে ব্যৱসায়িক মোবাইল এপ্লিকেশন ব্যৱহাৰ কৰি থকা গুগল পেৰ গ্ৰাহকসকলৰ বাবে জিপে অৰ্থাৎ গুগল পে ঋণ আঁচনিখন প্ৰস্তুত কৰা হৈছে। যদি আপুনি পেমেণ্টৰ বাবে গুগল পে UPI বা QR কোড ব্যৱহাৰ কৰিছে তেন্তে আপোনাৰ যোগ্যতা অনুসৰি কোম্পানীটোৰ পৰা গুগল পে লোন অফাৰ পাব। গুগল পে ঋণৰ যোগ্যতা 2023 চাবলৈ পাইছে। আবেদনকাৰী গুগল পে মোবাইল এপ্লিকেশনৰ ব্যৱহাৰকাৰী হ'ব লাগিব আৰু দৈনিক লেনদেনৰ বাবে গুগল পে ব্যৱসায়িক এপ ব্যৱহাৰ কৰিব লাগিব। গুগল পে ব্যক্তিগত ঋণৰ বাবে আবেদন কৰিবলৈ আপোনাৰ ক্ৰেডিট স্ক'ৰ ভাল হ'ব লাগে। গুগল পে ব্যক্তিগত ঋণৰ বাবে আবেদন কৰাৰ সময়ত আবেদনকাৰীয়ে কোনো কোম্পানী বা বেংকৰ সৈতে আন কোনো ঋণ আঁচনিত নিয়োজিত হ'ব নালাগে। গুগল পে লোন অফাৰ পাবলৈ আপোনাৰ আয়ৰ উপযুক্ত উৎস থাকিব লাগে। গুগল পে ব্যক্তিগত ঋণত আবেদন কৰিবলৈ গুৰুত্বপূৰ্ণ নথি, KYC সম্পূৰ্ণ কৰিবলৈ আপুনি আধাৰ কাৰ্ডৰ নম্বৰ, আধাৰ কাৰ্ডৰ নাম, পেন কাৰ্ডৰ নম্বৰৰ সবিশেষ, বেংক একাউণ্ট নম্বৰ আৰু কোড আৰু পঞ্জীয়নভুক্ত মোবাইল নম্বৰ গুগল পেত জমা দিব লাগিব। ব্যক্তিগত ঋণ প্ৰদান কৰিবলৈ বেংক বা গুগল পেৰ পৰা আন কোনো নথিপত্ৰ বিচৰা নহ'ব। সৰ্বাধিক 1 লাখ টকাৰ বাবে গুগল পে ব্যক্তিগত ঋণৰ বাবে আবেদন কৰিবলৈ এই শিতানত দিয়া পদ্ধতি অনুসৰণ কৰিব লাগিব, কিন্তু আপুনি কেৱল সেই ঋণৰ পৰিমাণহে পাব যিটো আপোনাৰ যোগ্যতা অনুসৰি গুগল পে প্ৰদান কৰে। 15,000 টকাৰ পৰা 1 লাখৰ ভিতৰত লাভ কৰিব। তবে আন কোম্পানীবোৰৰ দৰে ইয়াত ঋণৰ বাবে আবেদন কৰাৰ প্ৰয়োজন নাই। আপোনাৰ যোগ্যতা অনুসৰি কোম্পানীয়ে আপোনাক স্বয়ংক্ৰিয়ভাৱে ব্যক্তিগত ঋণ আঁচনি আগবঢ়াব। গতিকে যদি আপুনি ঋণৰ পৰিমাণৰ সৈতে একমত হয় তেন্তে আপুনি কোনো ভৌতিক নথি জমা নিদিয়াকৈ তৎক্ষণাৎ আবেদন কৰিব পাৰে। ইয়াৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ীসকলে সময়ে সময়ে ব্যক্তিগত ঋণ বিচৰাৰ বাবে বেংকৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পাব। যদি আপুনি গুগল পে ঋণ আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ মোবাইলত গুগল পে অপেন কৰি তাতে লোন অপশ্যনত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব।